নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শীতকালৰ ফুলসমূহৰ গুটিৰ পৰা পুলি কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেয়া দেখুৱাব বিচাৰিছোঁ। এয়া মই দেখুৱাৰ ধৰণে কোকোপিট লৈছোঁ, লগত কেঁচুসাৰ অথবা সাৰুৱা মাটি অলপ ল'ব পাৰে। মই বৰ্তমান শুকুৱাই থোৱা সাৰুৱা মাটি লৈছোঁ আৰু এটা পাত্ৰত অলপ বালি লৈছোঁ। লগতে এখিনি জেনেৰেল গাৰ্ডেন চইল লৈছোঁ আৰু এটা ফাংগিচাইড লৈছোঁ। এয়া আপোনালোকে দেখিছে, এইটো এটা পিটুনিয়া ফুলৰ গুটি হয় আৰু এই গুটিসমূহ খুব সৰু। আমি সাধাৰণতে দুই প্ৰকাৰৰ গুটি দেখিবলৈ পাওঁ। কিছুমান গুটি একেবাৰে সৰু আৰু কিছুমান গুটি অলপ মিডিয়াম চাইজৰ থাকে। মই এই দুবিধ গুটি কেনেদৰে গজাওঁ সেয়া আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া প্ৰথমতে মই সাধাৰণ মাটি অলপ লৈ লৈছোঁ, যিখিনি অলপ বালিচহীয়া হ'ব লাগে, পানীটো ধৰি ৰাখিব নালাগে। এয়া প্ৰথমতে মই এটা পাত্ৰত এই মাটিখিনি আধালৈ ভৰ্তি কৰি লৈছোঁ। এই মাটিখিনি এইটো কাৰণে লৈছোঁ, নহ'লে কেঁচুসাৰ বা কোকোপিট এটা টাবৰ কাৰণে বহুত প্ৰয়োজন হয়। সেইবাবে তলত মই অলপ জেনেৰেল মাটি ভৰাই লৈছোঁ। আপোনালোকেও এনেদৰে কৰিব পাৰে, নহ'লে এটা বহল পাত্ৰও ল'ব পাৰে, এনেকুৱা টাব নলৈ। মই এয়া প্ৰথমতে 25% কেঁচুসাৰ বা সাৰুৱা মাটি লৈছোঁ আৰু লগত 75% কোকোপিট লৈছোঁ আৰু অলপ বালি লৈছোঁ, লগত অলপ ফাংগিচাইড পাউডাৰ মিহলাই লৈছোঁ। এয়া আপোনালোকে দেখিছে, মই ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এটা পাত্ৰত অলপ পানী লৈ তাত ফাংগিচাইড পাউডাৰ অলপ গুলি লৈছোঁ, যাতে ফাংগাছৰ এটেক নহয়। এইদৰে গুলি লোৱাৰ পিছত যিখিনি আমি জেনেৰেল গাৰ্ডেন চইল দিছিলোঁ, সেইখিনিত ভালদৰে পানীখিনি দি ল'ব লাগে। তেতিয়া আমাৰ যিখিনি মাটি থাকে, মইষ্টটো থাকে। গুটি গজাবৰ কাৰণে সদায় এটা কথা মন কৰিব লাগে, মাটিখিনি মইষ্ট হৈ থাকিব লাগে, বৰ শুকান হ'ব নালাগে। এয়া কোকোপিট আৰু কেঁচুসাৰৰ মিশ্ৰণখিনি মই ওপৰত দি লৈছোঁ আৰু স্প্ৰেটো মই ফাংগিচাইড পাউডাৰ মিহলোৱা পানী লৈ লৈছোঁ আৰু ভালদৰে গোটেই মাটিখিনি তিয়াই লৈছোঁ, যাতে মাটিখিনি পানীটো শুকাই নাযায়। এইদৰে পানী দি লোৱাৰ পিছত গুটিখিনি পচোৱাৰ পিছত আকৌ পানী দি থাকিব নালাগে। আমি সদায় গুটি পচোৱাৰ পিছত অলপ ধৈৰ্য ধৰিব লাগে, নহ'লে কেতিয়াবা অভাৰ ৱাটাৰিং হৈ পুলিসমূহ বেয়া হৈ যোৱা দেখা যায়। কিছুমান গুটি গজিবৰ কাৰণে 5 দিনমান সময় লয় বা 3 দিন সময় লয় আৰু কিছুমানৰ 10-12 দিন সময় লয়। আমি 10-12 দিন সময়লৈকে অপেক্ষা কৰিব লাগে, নহ'লে ধৈৰ্য হেৰুৱাই পানী বেছিকৈ দি থাকিলে গছৰ গুটিসমূহ বা পুলিসমূহ একেবাৰে বেয়া হৈ যোৱা দেখা যায়। এই পিটুনিয়া গুটি মই লওঁতে এটা পাত্ৰত পিটুনিয়া গুটিখিনি লৈ লৈছিলোঁ আৰু অলপ ফাংগিচাইড পাউডাৰ লৈ লৈছিলোঁ। পিটুনিয়া গুটিখিনি যথেষ্ট সৰু হোৱাৰ বাবে তাত অলপ বালিও মিহলাই লৈছোঁ। এনেদৰে মিহলাই ল'লে গুটিখিনি দিবৰ কাৰণে ভাল হয়। এয়া মই ভালদৰে মিহলাই এতিয়া গুটিখিনি পাত্ৰটোৰ ওপৰত ছটিয়াই দিছোঁ আৰু পিটুনিয়া গুটি সিঁচাৰ পিছত ইয়াক ঢাকি দিয়াৰ বা প্ৰয়োজন নাথাকে। এই গুটিখিনি যেতিয়ালৈকে গজালি নোলায় তেতিয়ালৈকে মই ছাঁ জেগাত থৈ দিম আৰু আপোনালোকেও এনেদৰে ছাঁ জেগাত থৈ দিব পাৰিব। একেবাৰে ৰ'দত থ'ব নালাগে। যেতিয়া গুটিসমূহৰ পৰা গজালি ওলায় তেতিয়া ৰাতিপুৱাৰ ৰ'দটো 3 ঘণ্টা বা 2 ঘণ্টা দিব লাগে সদায়। মই আগতেও এনেদৰে গুটি পচাইছিলোঁ আৰু গজালি ওলোৱাৰ লগে লগে পাত্ৰসমূহ বাহিৰলৈ লৈ যাওঁ। 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে ৰ'দ
পৰিবৰ কাৰণে দিওঁ, নহ'লে গছসমূহ লেহুকা হৈ একেবাৰে হাউলি যোৱা দেখা যায়। এয়া মই এইখিনি চেলভিয়া গুটি পচাইছোঁ। চেলভিয়া গুটিটো মিডিয়াম চাইজৰ হয়। ইয়াক পচাই লোৱাৰ পিছত ওপৰত যিখিনি মাটিৰ মিশ্ৰণ লৈছিলোঁ, কোকোপিট আৰু কেঁচুসাৰ অথবা সাৰুৱা মাটি, সেইখিনি ওপৰত কভাৰ দি দিব লাগে পাতলাকৈ। এইসমূহ গুটি সিঁচোতে অলপ সাধাৰণতে গেপ ৰাখিব লাগে, বৰ ঘনকৈ দিব নালাগে। যেতিয়া পিছত পুলিসমূহ উঘালি আনিবলগীয়া হয়, তেতিয়া ইটো পুলিৰ পৰা সিটো পুলিয়ে যাতে কষ্ট নাপায়। এইদৰে মই একেবাৰে পাতলাকৈ এটা ওপৰত লেয়াৰ দি দিছোঁ। আৰু চেলভিয়া বা তেনেকুৱা মিডিয়াম চাইজৰ গুটিবোৰ সিঁচোতে পচাওঁতে সদায় এখন কাগজেৰে এনেদৰে ঢাকি ছাঁ জেগাত ৰাখিব লাগে আৰু চাই থাকিব লাগে। পানীৰ প্ৰয়োগটো এতিয়া মই নকৰোঁ, 3 দিন বা 4 দিনলৈ